আমাৰ নিজৰ স্বাস্থ্যটোৰ কাৰণে 1 ঘণ্টা হ'লেও সময় উলিয়াব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি আমি 1 ঘণ্টা এনি এক্সাৰচাইজ ব্যায়াম কৰে বা এক্সাৰচাইজ কৰে বা খোজ কাঢ়ে বা এনে জঁপিয়াই থাকক, কিন্তু 1 ঘণ্টা সময় নিজৰ স্বাস্থ্যটোক দিব লাগে। হেল্ল' ফ্ৰেণ্ডসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ফ্ৰেণ্ডসকল, আমি এতিয়া ওলাই আছোঁ নগাঁও টাউনলৈ ওলাই আছোঁ। এজন মোৰ লগৰ, ই জোতা পিন্ধি আছে, মই টোটেলি ৰেডি হ'লোঁ। এতিয়া আমি দুইটাই ৰুমৰ পৰা নগাঁৱলৈ ওলাই যাম। কিয় যাম, কি কাৰণে যাম, সকলো আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডসকল, ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া যাওঁ নগাঁও। মিথুন দা ক'ত ডিউটিলৈ যায় নেকি? পানী বটল এটা লৈ লৈছে, চাওঁ। JCB অপাৰেটাৰ বহুত ভাল লগৰ হয় আমাৰ। আমি এতিয়া দুইটাই ওলাই আহিছোঁ ৰাস্তালৈ। ৰাস্তাৰ পৰা টমটম বা গাড়ীত পাম, গাড়ীত উঠি নগাঁৱলৈ যাম। সৰু মেচিনটো খালে বোলা। ফ্ৰেণ্ডসকল, মোৰ লগত যে দেখিছে লগৰজন, তাৰ ঘৰ হৈছে ডিব্ৰুগড়। আমি বহুত বছৰৰ পৰা একেলগতে আছোঁ। আজি বহু বছৰ হ'ল, কেইবাবছৰ একেলগতে আছোঁ আমি। বহুত ভাল লগৰ হয়। ফ্ৰেণ্ডসকল, আমি এতিয়া পালোহি GD হস্পিটেল নগাঁও। ফ্ৰেণ্ডসকল, GD হস্পিটেললৈ কিয় আহিছোঁ সকলোখিনি কৈ আছোঁ। মানুহে নিজৰ জোখতকৈ কেতিয়াও অধিক খাদ্য খাব নালাগে। ফ্ৰেণ্ডসকল, আমি কি কৰোঁ, হোটেললৈ যাওঁ, ঠিকছে যি টি বস্তু এগাল খাই আহি আৰু পেটৰ গেছত থাকিব নোৱাৰোঁ, এচিডিটি হয়, পেট বিষায়। গতিকে এনেকৈ নোখোৱাই ভাল। মইতো কেতিয়াবা চব্জি ভাল হ'লে ভাতটো ঠিকছে দবাই দিয়া হয়, তাৰপিছত খাই বৈ আৰু শুই দিওঁ। শুই উঠি ৰাতিপুৱা ডিউটি যাওঁ, ডিউটিত গৈ মেচিনত বহি থকা হয়। আকৌ মেচিনৰ পৰা ৰুমলৈ আহোঁ, ৰুমত আহি আকৌ খাই বৈ শুই দিওঁ। গতিকে সেইটো কাৰণে মোৰ পেটৰ অসুখ হ'ব ধৰিলে। 24 ঘণ্টাই গেছ হয় আৰু দিনক দিনে চেহেৰাটো ক্ষীণ হৈ গৈছে, শুকাই যোৱা লিখা হৈছে চেহেৰাটো। মানুহৰ গেছ হ'লে অশান্তি হয় ন, সেইকাৰণে আজি GD হস্পিটেলত দেখুৱাবলৈ আহিলোঁ। গতিকে ফ্ৰেণ্ডসকল, আজিৰ পৰা 1 ঘণ্টা সময় হ'লেও ৰাতিপুৱা উলিয়াম আৰু এক্সাৰচাইজ কৰিম। খাদ্য লাগিলে অকণমান কমকৈ খাম। অভাৰলোড হ'লে এনেও অসুবিধা হয়। গতিকে আপোনালোকেও যদিও বেছি খানা খায়, অলপ কমকৈ খাবলৈ লওক, সুস্বাস্থ্যত হওক। ঔষধ বেছিকেইটা দিয়া নাই, এইটো দিছে, এইটো পলিক্ৰল এক্সপ্ৰেছ ৰিলাইফ, আৰু এইটো গেছৰ দিছে, আৰু এটা দিছে এইটো। এই 3টা ঔষধ দিছে, খাই চাওঁ। আৰু লগতে নিজে নিয়মবিলাক মানি চলিব লাগিব। খাদ্য ভালদৰে নিয়মমতে খাব লাগিব। গতিকে ফ্ৰেণ্ডসকল, অলপ বাচি কুচি খাওঁ, কি হয় দেখা যায়। হেল্ল' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰি দিব প্লিজ।